কালি মই ৰাতিত মানে 8টা বজাত দোকান বন্ধ কৰি গৈছিলোঁ চোতালৈ ফালে দুজন ল'ৰাকেইটা গৈছে যাওঁতে ৰাস্তাৰ এটা মানে মাথাউৰিত এই দালাঙৰ এণ্টে থিয় হৈ আছিল দুজন ল'ৰা চাৰিজনে এণ্টে বাইক দুটা আৰু চাৰিজন ল'ৰা ইয়াৰ পিছত আমি যেতিয়া মানে ঘৰটো পাওঁ হয় তেতিয়া এণ্টে গাড়ী ষ্টাৰ্ট কৰি পেলাই গৈছে মইতো চাইকেলৰ পৰা উঠাৰ লগে লগে এণ্টে মোক গলত ধৰি পেলাই একদম বগৰাই ধৰিছে মোক দুজনে তাৰপিছত বাকী দুজনটো এতিয়া গাড়ীটো মানে কিবা কৰি আছে চাউণ্ড দি আছে ষ্টাৰ্ট দি আছে নুশুনাকৈ এতিয়া ওচৰতে মানে মানুহবিলাক খোৱা নাছিলে টাইমত 8টা 10তে হৈছে ঘটনাটো কিন্তু পিছত এণ্টে মোক ঘৰত টিপাই পেলাই মোক একদম এটা চেঞ্চাৰ কৰি দিছে পিছত মই এটা হাতটো মানে কোনো ৰকম ওলাই পেলাই মই পিছত মই নিজে কিবা পালোঁ আৰু মুক্ত পালোঁ পিছত মই যেতিয়া বেগটো চালোঁ চাইকেলত এই বেগত থকা এনে মোনা আৰু পইচাটো 1,20,000 আছিল মাত্ৰ যোৱাকালি নৰ্থ ইষ্ট পৰা মই 1 লাখ টকাটো মানে আনিছিলোঁ মাল আনিম বুলি পিছত এণ্টে এই পইচাটো এণ্টে মোনাটো গোটাই লৈ গৈছে আৰু তাতে চাবিও আছিল আৰু পিছত হেলমেট এটা আছিল আৰু মোৰ পানী খোৱা বটল আছিল এণ্টে মানে নাজানো এতিয়া কেনেকৈ গম পালা এই পইচাটো মই এইটো মানে ক'ব পৰা নাই এতিয়ালৈকে ব্যৱসায় কৰে এইটোৱে মোৰ দোকানটো এইটোৱে নাওকাটা দোকানটো নাওকাটাতে গাড়ী নম্বৰটো কেনেকৈ এটা পাম মই আগতে মানে গিলোঁ এণ্টে পিছে মই এণ্টক যাব বুলি ভাবিছোঁ এইফালে এণ্টে এই ৰাস্তাতে এণ্টে মানে থিয় হৈ থাকে কেতিয়াবা দেখা পাওঁ কিন্তু যোৱাকালি মই নাজানো মই যাওঁতে এণ্টে পিছফালে যাই পেলাই মই চাইকেল নামাৰ লগে লগে এণ্টে মোক বগৰাই পেলাই গলত ধৰি পেলাই মোক এণ্টে এনেকুৱা এটেক কৰিছে এতিয়াতো মানে মোৰ যোনটো ল'ৰা লগত গৈছিল এই ল'ৰাও বেছিভাগ এণ্টক চিনি পোৱা নাই এনে হেলমেট পিন্ধিছে দুইজনে আৰু হেলমেট পিন্ধা নাই দুইজনে গাড়ী ৰঙা আৰু ক'লা আছিল বাইক আছিল আৰু মই পিছত এইটো হোৱা ঘটনাৰ পিছত মই থানাত গ'লোঁ থানাত এজাহাৰ দিলোঁ ছাৰহঁতে মোক পিছত এজাহাৰ দিয়াৰ পিছত মোক শুক্লাবাৰ মানে মেডিকেলৰ কাৰণে ট্ৰিটমেণ্ট ল'ব দিলা পিছত ছাৰহঁতে আজি ৰাতিপুৱা আহিম বুলি কৈছিল কিন্তু এতিয়ালৈকে অহা নাই আমাৰ চুৱাপুৰ থানাত এতিয়া মানে এইটোৱে বিচাৰিছে পুলিচকেইটা আহি পেলাই অলপ আমাক চাব লাগিছিল বস্তু এতিয়া খবৰ ল'ব লাগিছিল কি কেনেকৈ হ'ল চোৰটো এতিয়ালৈকে এনে খবৰ লোৱা নাই এইটোৱে মোৰ অনুৰোধ ঘৰ পূব নাওকাটা ৰঞ্জিত স্বৰ্গীয়াৰী